হেল্ল' বন্ধু, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে বহুতেই ভাল। আজি আপোনালোকক যিখন দেশৰ বিষয়ে ক'বলৈ লৈছোঁ, সেই দেশখনৰ প্ৰতিটো কথাই যেন সুকীয়া। এইখন সেইখন দেশ য'ত পৃথিৱীৰ সকলোতকৈ ডাঙৰ পিৰামিডৰ অৱস্থিতি। এইখন দেশ যিখন এসময়ত স্পেইন দেশৰ অধীন আছিল। সেইখন দেশ যিখনে পৃথিৱীৰ ভিতৰত চবতকৈ বেছি বিয়েৰ ৰপ্তানি কৰে। সেইখন দেশ যিখন দেশত খ্ৰীষ্টমাছৰ দিনাও সন্তানক কোনো উপহাৰ দিয়া নাযায়। এনেকুৱা এখন দেশ যিখন দেশত আজিও জংঘলী মানৱ পোৱা যায়, যি নিজৰ দেৱতাসকলক সুখী কৰিবৰ কাৰণে নিজৰ শৰীৰৰ অংগ দান কৰে। সেইখন দেশ য'ত আজিও কাউবয়সকলৰ কাৰণে বিশ্ববিখ্যাত। হয়, আমি ক'বলৈ লৈছোঁ মেক্সিকো চহৰৰ বিষয়ে। নমস্কাৰ, আপোনাক ইউটিউব চেনেলটোলৈ স্বাগতম আৰু আপুনি চাই আছে টকিং ভাইব। গতিকে আপুনি ছিট বেল্টডাল বান্ধি লওক আৰু ভিডিঅ'টো লাষ্টলৈ উপভোগ কৰক। মেক্সিকো নৰ্থ আমেৰিকাৰ দেশ হয় আৰু এইখন 20 লাখ স্কুৱেৰ কিলোমিটাৰলৈ বিস্তৃত। মাটিকালিৰ ক্ষেত্ৰত ই বিশ্বৰ 13 নম্বৰ স্থানত অৱস্থিত আৰু এই দেশখনৰ জনসংখ্যা প্ৰায় 13 কোটি, যি জনসংখ্যাৰ ক্ষেত্ৰত ইয়াৰ স্থান বিশ্বৰ ভিতৰত 10 নম্বৰত। এই দেশৰ মুঠ জনসংখ্যাৰ 84% চহৰবাসী, মাত্ৰ 16% এনে লোক যি গাঁও অঞ্চলত বসবাস কৰে। মেক্সিকো চহৰত 68টা বেলেগ বেলেগ ভাষা কোৱা যায়, কিন্তু অফিচিয়েল লেংগুৱেজ মাত্ৰ এটাই, স্পেনিছ। যিহেতু মেক্সিকো স্পেইন দেশৰ অধীন আছিল, গতিকে ইয়াত পৃথিৱীৰ ভিতৰত সকলোতকৈ বেছি স্পেনিছ ভাষা কোৱা লোকৰ সংখ্যাও বেছি। যেতিয়া কথা ওলায় খাদ্যৰ বিষয়ে, তেতিয়া মেক্সিকো দেশৰ লগত কোনো তুলনাই নাই। এই দেশৰ মানুহে আনক খাদ্য খাবলৈ শিকায়। এই দেশৰ মানুহে কিছুমান এনেকুৱা খাদ্যৰ জুতি আৱিষ্কাৰ কৰি উলিয়াইছে যিটো নেক্সট লেভেল হয়। বিশ্ববিখ্যাত চিজাৰ চালাড মেক্সিকো দেশেই আৱিষ্কাৰ কৰা। এই দেশক লেণ্ড অৱ জেগুৱাৰ বুলি কোৱা হয়। ইয়াত সকলোতকৈ বেছি জেগুৱাৰ পোৱা যায় আৰু ইয়াক গভৰ্ণমেণ্টৰ দ্বাৰা সম্পূৰ্ণ সুৰক্ষাও প্ৰদান কৰা হয়। য'ত মেক্সিকোত জেগুৱাৰৰ দৰে আক্ৰমণাত্মক জন্তু পোৱা যায়, তেনেদৰে ইয়াত বিশ্বৰ সকলোতকৈ সৰু প্ৰজাতিৰ কুকুৰো দেখিবলৈ পোৱা যায়, যাক কোৱা হয় চিৱাৱা বুলি। আপোনাক জনাওঁ যে মেক্সিকোত বসবাস কৰা অষ্ট্ৰিক প্ৰজাতিক পৃথিৱীৰ সকলোতকৈ ৰহস্যময় প্ৰজাতি বুলি কোৱা হয়। মেক্সিকো বিশ্বৰ সকলোতকৈ বেছি ৰূপ উৎপাদন কৰা দেশ। মেক্সিকো চহৰ ৰিং অফ ফায়াৰত অৱস্থিত, যাক পৃথিৱীৰ বহুত ভয়ানক জেগা বুলি কোৱা হয়। কিন্তু আপুনি নিশ্চয় ভাবিছে ৰিং অফ ফায়াৰ হয় কি? ৰিং অফ ফায়াৰ হৈছে পৃথিৱীৰ সেইবিলাক অংশ য'ত সকলোতকৈ বেছি সক্ৰিয় আগ্নেয়গিৰি দেখিবলৈ পোৱা যায়। ৰিং অফ ফায়াৰত প্ৰায় 450টা সক্ৰিয় আগ্নেয়গিৰি আছে। গতিকে এনেকুৱা ঠাইসমূহত ভূমিকম্প অহা আৰু আগ্নেয়গিৰিসমূহ ফুটি উঠা সেই দেশৰ লোকৰ কাৰণে অতি সাধাৰণ কথা হৈ পৰে। কোৱা হয় মেক্সিকোৰ ৰাজধানী মেক্সিকো চিটি প্ৰতি বছৰে 1 পৰা 3 ফুটমান পানীত ডুব গৈ আছে। ইয়াক এই কাৰণে কোৱা হৈছে যে এই চহৰখন পূৰ্বৰ 60 বছৰত 30 ফুটতকৈ অধিক ডুব গৈছে। চকলেট খাই ভাল নোপোৱা মানুহ তাতে কোনোৱেই নোলাব। ডেকা বুঢ়া সকলোৰে ফেভাৰিট হয় চকলেট। কিন্তু আপুনি জানেনে চকলেট বনোৱা আৰম্ভ কোনে কৰিছিল? মেক্সিকোৱে সৰ্বপ্ৰথম চকলেট বনোৱা আৰম্ভ কৰিছিল। মাকৈ সৰ্বপ্ৰথম মেক্সিকোতেই লগোৱা হৈছিল। মেক্সিকো চহৰৰ পৰাই বিশ্বৰ অন্য দেশলৈ সকলোতকৈ বেছি জলকীয়া আহে আৰু পৃথিৱীৰ ভিতৰত সকলোতকৈ বেছি জলকীয়াও মেক্সিকোতেই পোৱা যায়। পৃথিৱীৰ ভিতৰত সকলোতকৈ বেছি নিমখ উৎপাদন কৰা দেশো হৈছে মেক্সিকো। মেক্সিকো দেশৰ কথা হৈছে আৰু সেই দেশৰ নাগৰিক অথবা সেই দেশৰ সুন্দৰীসকলৰ কথা এবাৰো নক'লে হ'ব জানো? মেক্সিকোত যৌনতাটো আইনভাৱে লিগেল বুলি ধৰা হয় আৰু সেইকাৰণে ইয়াত যিকোনো লোকে যিকোনো ঠাইত যৌনতাত লিপ্ত হ'ব পাৰে আৰু তাত কোনো বাধা আৰোপ কৰা নাযায়। মেক্সিকো আৰু আমেৰিকাৰ বৰ্ডাৰত দুই দেশৰ লোকে এজনে আনজনৰ লগত ভলীবল বা যিকোনো খেল উপভোগ কৰা দেখা যায়। আমেৰিকা আৰু মেক্সিকো বৰ্ডাৰ প্ৰায় 32,000 কিলোমিটাৰ দীঘল। মেক্সিকোৰ বিষয়ে এই কথাখিনি গম পাই আপুনি কেনে পালে কমেণ্টত জনাব আৰু প্ৰথমবাৰৰ বাবে যদি চেনেলটোলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টোত এটা লাইক কৰক। নমস্কাৰ, জয় আই অসম।